সাৱধান অসমবাসী ৰাইজ, আজি নিশাৰ ভাগত ভূটানে এৰিছে পানী, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যিকোনো মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমত। আৰু এই মুহূৰ্তত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি কৰিছে অসম চৰকাৰে। লগতে অসম চৰকাৰে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। যদি আপুনি যিকোনো বিপদত পৰে লগে লগে ফোন কৰক এইসমূহ নম্বৰত। আৰু এই বিষয়টোক লৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল, আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। নিশা ভূটানে এৰিলে কুৰিচু বান্ধৰ পানী। ভূটানে পানী এৰাৰ পাছতেই নামনি অসমত ভয়ংকৰ জলপ্ৰলয়ৰ আশংকা প্ৰকাশ কৰা হৈছে। বাক্সা বৰপেটালৈ আহিছে ভয়ংকৰ বিপদ। আৰু সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে বাক্সা, তামোলপুৰ আৰু বৰপেটা জিলা প্ৰশাসন। ফেনে পুতুকাৰে বাঢ়িছে আইনৈ, পাগলাদিয়া, বৰনদী, বহুমৰা, বেকী, কালদিয়া আৰু মানাহ নৈ। আৰু ইতিমধ্যে তামোলপুৰ প্ৰশাসনে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ। তৎকালীন সহায়ৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387893394 অথবা 0362410077। সম্ভাৱ্য পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিপৰ্যয়ৰ সন্মুখীন হ'লে যোগাযোগ কৰিবলৈ বিশেষ নম্বৰ মুকলি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে কেইবাটাও নম্বৰ মুকলি কৰিছে, আপোনালোকক জনাই আছোঁ। 8011013194 আৰু এটা নম্বৰ হৈছে 7578888426 আৰু এটা নম্বৰ হৈছে 8134808404 আৰু এটা নম্বৰ হৈছে 9101836505। তাৰ পিছৰ নম্বৰটো হৈছে 8822671437 আৰু এটা নম্বৰ হৈছে 9401791340 আৰু শেষৰ নম্বৰটো হৈছে 8638884819। যিকোনো বিপদত পৰিলে এই নম্বৰকেইটাৰ ভিতৰত যিকোনো এটা নম্বৰত ফোন কৰিলেই অসম চৰকাৰে আপোনাক তৎকালীনভাৱে সহায় আগবঢ়াব। এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।